এজনী ছাত্ৰীক মানে মাকে জীয়েকক ছোৱালীজনীক স্কুলত থ'বলৈ যায় আৰু গেটৰ ওচৰলৈ নাযায়, গাড়ীখন অলপ আঁতৰত সেই গাড়ী ৰখাই ক'লে তুমি যোৱা ক্লাছলৈ। ছোৱালীজনী যায়গৈ, আহিব সময়তো মাক আঁতৰতে ৰৈ থাকে, ছোৱালীজনী আহে। সকলোৱে ভাবে যে লগৰীয়াবিলাকে ইহঁত বৰ দুখীয়া, ইহঁতৰ ঘৰৰ গাড়ী নাই, গতিকে তাই এনেকৈ যায়, তাইৰ কোনো গাড়ীয়ে নাই। তাইক এদিন এটা ল'ৰাই ঠেলা মাৰি দিলে, কৈছে যা যা তই ইমান দুখীয়া ল'ৰা আমাৰ লগত নপঢ়িবি, ইমান দুখীয়া ছোৱালী। তাই একো নগ'ল, গৈ মাকক ক'লে মা তুমি কেলৈ গাড়ীখন আমাৰ গেটৰ ওচৰলৈকে নিনিয়া, চবেইতো মোৰ গাড়ী নাইকিয়া ঘৰৰ ছোৱালী বুলি হাঁহিছে। মায়ে কৈছে মই দেখুৱাবলৈ বিচৰা নাই, মোৰ সম্পত্তি কি আছে কি নাই মই কাকো নেদেখুৱাওঁ, একো কথা নহয়, তোমাক দুখীয়া বুলি ক'লেও তুমি দুখীয়া নহয় নহয়। থাকিলে তেনেকুৱাতে সেই যিটো ল'ৰাই ছোৱালীজনী ঠেলা মাৰি দিছে তাৰ মাক আহে। মাকে দেখিলেই যে এইখনতো আমাৰে গাড়ী, আমাৰ গাড়ীতে বহি আছে মানুহজনীৰ লগত তৰ্ক কৰিলে, আপুনি কেলৈ মোৰ গাড়ীত বহি আছে, কৈছে এইখনতো তোমাৰ গাড়ী নহয়, মোৰহে গাড়ী। তাৰপৰা ক'লে কেনেকৈ হ'ব, এইখন মোৰহে, আমাৰহে গাড়ী। তেতিয়া ক'লে ঠিক আছে তুমি কিবা প্ৰমাণ দিয়া। তেতিয়া চালে যে যিজনে গাড়ীখন চলাইছিলে সেইজনে ঘূৰি চাই দেখিলে যে সেই মানুহজনী হাজবেণ্ড, আচলতে মানুহজনী গাড়ীখনত সেই মানুহগৰাকী হাজবেণ্ড ড্ৰাইভাৰ কৰে। কথাটো তেনেকুৱাতে ওলাই গ'ল আৰু ওলাই গৈ এতিয়া ক'লে যে আপোনাৰ মানুহজনে মোৰ গাড়ীখনহে চলায়, কেনেকৈ আপোনাৰ গাড়ী হ'ল। টকাটকি লাগি তাতে যেনিবা সামৰিলে আৰু নিজৰ ভুল বুজি মানুহজনে আঁতৰি গ'ল আৰু ল'ৰাটোকো শিকালে এনেকুৱা সৰু কথাত লগৰীয়াৰ লগত কেতিয়াও তৰ্ক কৰিব নাপায়।